যিটো মিত্র দল সরকার চলাই আছে অসম সরকার আর বিটিসি সরকার দুটা সরকার আছে গতিকে দলীয়ভাৱে কিছু আলোচনা আমি কৰিলোঁ কেনেকৈ আমাৰ মিত্র দল সরকারখন আগুৱাই লৈ যাব লাগে উন্নয়নবিলাক কেনেকৈ আমি অলপ সুচাৰুৰূপে মিলা প্ৰীতিৰে কাম কৰিব লাগে গোটেই কথাখিনি তেখেতে ধুনীয়াকৈ আমাৰ দলীয় কৰ্মীসকলৰ মাজত ব্যক্ত কৰিব আলোচনা কৰিব ভাল এটা পৰিৱেশত আমি আলোচনা কৰিলোঁ গতিকে আমি মিত্র দলৰ যিটো ধৰ্ম সেইটো পালন কৰিছোঁ বাই ইলেকশ্যন হ'ব লগা আছে গোসাইগাঁও আৰু হয় ইয়াৰ ওপৰতো আমি চৰ্চা কৰিলোঁ যিহেতু আমাৰ বিটিসি অঞ্চলত দুটা MLA সমষ্টি তামোলপুৰ আৰু গোসাইগাঁও বাই ইলেকশ্যন হ'বলৈ গৈ আছে ইতিমধ্যে আমাৰ যিটো মানে নিৰ্বাচনক লৈ পেলাই ইতিমধ্যে প্ৰস্তুতি চলাই আছে গতিকে সিদ্ধান্ত একেবাৰে স্পষ্ট এয়া মিত্র দলৰে ইয়াৰ মানে আমি আমাৰ কেণ্ডিডেট আমি প্ৰক্ষেপ কৰিম আৰু এই হিচাপে আমি দুটা সমষ্টিত আমি জিকিম বিজেপিলৈ ক'ব পাৰে নেকি দুটা সমষ্টি ইতিমধ্যে যিটো আমাৰ মিত্র দল চৰকাৰ চলাই আছে UPPL আৰু BJP ইতিমধ্যে আমি ঘোষণা কৰিব পৰাকৈ BJP ল'ব না UPPL ল'ব তেনেকৈ সেই পৰিৱেশত আমি লৈ যোৱা নাই ইতিমধ্যে আমাৰ মাজত আলোচনা চলি আছে হয়তো সময়মতে আমি ৰাইজক জনাম যে UPPL হ'ব না BJP হ'ব কিন্তু আমাৰ কথাটো স্পষ্ট যে মিত্র দলৰ ইয়াত কেণ্ডিডেট জিকাব লাগিব আৰু জিকিব দুই দল একেবাৰে প্ৰস্তুত ইলেকশ্যন একেবাৰে দুয়োটা দলৰ প্ৰস্তুতি আছে আৰু আৰম্ভ কৰিলে ইতিমধ্যে উপস্থিত হ'ল সৌহাৰ্দ্যপূৰ্ণ আমাৰ মাজত হ'ল আলোচনা বিশেষকৈ যিটো মিত্র দল সরকার চলাই আছে অসম সরকার আর বিটিসি সরকার দুইটা সরকার আছে গতিকে দলীয়ভাৱে কিছু আলোচনা আমি কৰিলোঁ কেনেকৈ আমাৰ মিত্র দল সরকারখন আগুৱাই লৈ যাব লাগে উন্নয়নবিলাক কেনেকৈ আমি অলপ সুচাৰুৰূপে মিলা প্ৰীতিৰে কাম কৰিব লাগে গোটেই কথাখিনি তেখেতে ধুনীয়াকৈ আমাৰ দলীয় কৰ্মীসকলৰ মাজত ব্যক্ত কৰিব আলোচনা কৰিব ভাল এটা পৰিৱেশত আমি আলোচনা কৰিলোঁ গতিকে আমি মিত্র দলৰ যিটো ধৰ্ম সেইটো পালন কৰিছোঁ বাই ইলেকশ্যন হ'ব লগা আছে গোসাইগাঁও আৰু হয় ইয়াৰ ওপৰতো আমি চৰ্চা কৰিলোঁ যিহেতু আমাৰ বিটিসি অঞ্চলত দুটা MLA সমষ্টি তামোলপুৰ আৰু গোসাইগাঁও বাই ইলেকশ্যন হ'বলৈ গৈ আছে ইতিমধ্যে আমাৰ যিটো মানে নিৰ্বাচনক লৈ পেলাই ইতিমধ্যে প্ৰস্তুতি চলাই আছে গতিকে সিদ্ধান্ত একেবাৰে স্পষ্ট এয়া মিত্র দলৰে ইয়াৰ মানে আমি আমাৰ কেণ্ডিডেট আমি প্ৰক্ষেপ কৰিম আৰু এই হিচাপে আমি দুটা সমষ্টিত আমি জিকিম বিজেপিলৈ ক'ব পাৰে নেকি দুটা সমষ্টি ইতিমধ্যে যিটো আমাৰ মিত্র দল চৰকাৰ চলাই আছে UPPL আৰু BJP ইতিমধ্যে আমি ঘোষণা কৰিব পৰাকৈ BJP ল'ব না UPPL ল'ব তেনেকৈ সেই পৰিৱেশত আমি লৈ যোৱা নাই ইতিমধ্যে আমাৰ মাজত আলোচনা চলি আছে হয়তো সময়মতে আমি ৰাইজক জনাম যে UPPL হ'ব না BJP হ'ব কিন্তু আমাৰ কথাটো স্পষ্ট যে মিত্র দলৰ ইয়াত কেণ্ডিডেট জিকাব লাগিব আৰু জিকিব দুই দল একেবাৰে প্ৰস্তুত ইলেকশ্যন একেবাৰে দুয়োটা দলৰ প্ৰস্তুতি আছে আৰু আৰম্ভ কৰিলে ইতিমধ্যে আৰু ফাইনালি আমি জিকিম